নমস্কাৰ, মই প্ৰাঞ্জল শইকীয়া। সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আজি এটা বিশেষ কাৰণত ভিডিঅ' বনালোঁ। এফালে প্ৰাঞ্জল একদম পুৰা কথাত ব্যস্ত হৈ আছে। আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে আজি যাবলৈ ওলাইছোঁ শংকৰদেৱৰ জন্মস্থান মানে বৰদোৱা বটদ্ৰৱা থানলৈ। এইবাৰ প্ৰথম যাম, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু একদম আহি পাই গ'লহি বাছ। খুব ভালো লাগিছে লগৰখিনিৰ মাজতে আৰু ইমান এটা ধৰ্মীয় জেগালৈ যাবলৈ ওলাইছোঁ। আমাৰ কলেজীয়া ষ্টুডেণ্টখিনিৰ লগতে আৰু লগৰখিনিৰ মাজত এনেও ভাল। আৰু এয়া একদম গাড়ীত বহি ল'লোহি। আৰু সকলো ভিডিঅ'তে কোৱাৰ দৰে এইটো ভিডিঅ'টো মই এটা কথা কমেই যে ভিডিঅ'টো চোৱাৰ আগতে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। এয়া পাৰ হৈছোঁ কলীয়া ভোমোৰা দলং আৰু একদম ইয়াতে বাছ ৰখাই দিলে। ময়ো ইয়াতে নামিছোঁ। কিয় নামিছে নাজানো, কিবা আলোচনা কৰিব চাগে, কিবা কথা পাতিব, সেইটো কাৰণে বাছখন ৰখাইছে ইয়াতে। আৰু ইয়াতে নামি দিলোঁ আৰু ইয়াত নামিয়ে চাওকচোন নদী আছিল কাষতে। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন, ইমান ভাল লাগিছে দেখি। আৰু কাষতে আছে চাওকচোন ইমান চৰাই চিৰিকটিবোৰ। ভিডিঅ'ত ভালকৈ ধৰিব নোৱাৰিব পাৰে, কিন্তু বহুত ভাল লাগিছে দেখি। আৰু এইফালে সকলোবোৰ ফটো উঠাত একদম ব্যস্ত। আৰু এইফালে ৰাস্তাত যাওঁতে খালোঁ ব্ৰেড জেলি, আৰু এইফালে আপেল খাই আছে একদম। আৰু এইফালে দেৱাশিষ আৰু সকলোবোৰ একদম আহোঁতে অথনি ইমান উৎপাত দেখিছে। এতিয়া সকলোবোৰ ভাগৰি পৰিল আধা ৰাস্তা পোৱাৰ লগে লগে। আহি পাই গ'লোহি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা বটদ্ৰৱা থানত। মানে আমি ৰাস্তাটোতে সোমাইছোঁহি। আৰু যিসকল আহিছে আগতে ভিডিঅ'টো যদি চাই এটা কমেণ্ট কৰিব আহিছিলোঁ বুলি। আৰু চাওক বৰদোৱা থান লিখা আছে, মানে এইফালেদি যাব লাগিব, এয়া দেখুৱাইছে। আৰু এইফালে বিয়া হৈ আছে ওচৰতে। আৰু চাওক গেট বৰদোৱাৰ থানৰ। এয়া পাই গ'লোহি, দেখিছে। আৰু আমাৰ ইয়াতে চাগে গাড়ী ৰখাব, এই কাষত দি লৈ আহিছে, মানে এফালে ৰখাব। আৰু আমি খোজকাঢ়ি যাবগৈ লাগিব আকৌ। আৰু হৈয়া চাওক পাই গ'লোহি। খুব ডাঙৰ হয় চাওক। আৰু এইফালে দোকান চোকান বহি আছে। ইয়াৰ পৰাই ল'ব লাগিব। ধূপ ধূনা, চাকি, তেল, শলিতা সকলোবোৰ ইয়াৰ পৰাই ল'ব লাগিব। আৰু এইফালে দোকানো আছে দেই। আৰু পাই গৈছোঁহি। আৰু আগুৱাই লৈ গৈয়ে আছে, মানে গাড়ী আগত ৰখালে। আৰু দেখিলেই মই ইয়াত ড্ৰেছ চেঞ্জ হৈ গ'ল, মানে পাই গ'লোহি আমি বৰদোৱা। আৰু ইয়াত নামিলোঁ। আৰু এতিয়া চাম, সকলোবোৰ ঘূৰিম, আপোনালোককো দেখুৱাম ভিডিঅ'টো। আৰু দোকানৰ পৰা লৈ ল'লোঁ চাকি, তেল, শলিতা। আৰু এয়া সোমাই আহিছোঁ। আৰু এইফালে দেৱাশিষক ভালকৈ দেখুৱাব পৰা নাই, সি অকণ আঁতৰত আছিল যিহেতু। আৰু এতিয়া মই দেখুৱালোঁ সেইবাবে। আৰু এয়া সোমাই আহিছোঁ। আৰু এইফালে আহিছোঁ সেৱা কৰিবলৈ। আৰু পৰিৱেশটো চাওক না, ইমান সুন্দৰ আৰু লগতে ইমান শান্ত এটা পৰিৱেশ। গছ গছনিৰে ভৰা গোটেইখন সেউজীয়া পৰিৱেশ, গছ গছনি বহুত আছে ইয়াত। আৰু এইফালে নামঘৰ ভাগ আছে। আৰু আমি ইয়াতে তেল চাকি দিব লাগিব, মানে জ্বলাবলৈ নিদিয়ে, ইয়াতে দিব লাগিব বুলি ক'লে। এয়া নৱদ্য গৃহ বুলি লিখি থোৱা আছে, ইয়াতে দিলোঁ আমি। আৰু তাৰপিছত আহি পেলাই ইয়াতে সেৱা কৰিলোঁহি। তেখেতলোকেই বোলে দি দিব তেল চাকি, আৰু আমি সেইবাবে নিদিলোঁ, ইয়াতে সেৱা কৰিলোঁহি। আৰু ইয়াতে নাম লোৱা হয়, চাওক নাম লৈয়ে আছে। এইবাৰ যিহেতু ময়ো ফাৰ্ষ্টবাৰ আহিছোঁ, সেইবাবে খুব বস্তুবোৰ ভালদৰে চালোঁ। আৰু এইফালে আছে আলি পুখুৰী, চাওক।
যি আলি পুখুৰী নামে জনা যায় এয়াই হৈছে আলি পুখুৰী কেনেকুৱা লাগিছে আৰু এফালে চাওক আঁকি থোৱা আছে শ্ৰীমন্ত শংকৰদেৱৰ এখন চিত্ৰ আৰু এফালে আমি চাবলৈ আহিলোঁ এয়া হ'ল আকাশী গংগা এই পুখুৰীটো কোৱা হয় আকাশী গংগা এই বুলি কোৱা শুনিছোঁহে ময়ো ভালদৰে নাজানো ঠিক যিহেতু এবাৰ মই প্ৰথম আহিছোঁ আৰু খুব ভালদৰে ফটো দুকপিমানো উঠি ল'লোঁ চিন হিচাপে আৰু বহুত ডাঙৰ কিন্তু দেই পুখুৰীটো বহুত বেছি ডাঙৰ গোটেই আমি এপাক ৰাউণ্ড ঘূৰিছোঁ চাওকচোন গোটেই ৰাউণ্ড ঘূৰিছোঁ আৰু কাষে বাৰেও বহুত ইয়াত পুখুৰী আছে আৰু এইটোতো বহুত ডাঙৰ হয় এপাক ঘূৰিলোঁ আৰু যি গৰম আজি বহুত বেছি গৰম আৰু পুখুৰীটোত বহুত বেছি মাছ আছে দেখিছেই চাওক মাছবোৰ কেনেকৈ ওলাই ওলাই আহিছে একদম বহুত বেছি ডাঙৰ মাছ আছে আৰু শেষত আকৌ এবাৰ দেখুৱাই দিলোঁ মেইন গেটখন যি আমি সোমাই আহিছিলোঁ আৰু এতিয়া যাবলৈ ওলালোঁ আজি ব্লগটো ইমানতে সামৰিলোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আকৌ কৈছোঁ লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আকৌ নেক্সট ব্লগত লগ পাম আজিলৈ ইমানেই বাই